সতৰ্কবাণী কি আমি সকলোৱে জানো। কিবা এটা বেয়া হোৱাৰ আগতে তাক সতৰ্ক কৰি দিয়াটোৱে হৈছে সতৰ্কবাণী। মোৰ মোবাইললৈ আৰু যাৰ যাৰ এণ্ড্ৰইড মোবাইল আছে সকলোৰে মোবাইললৈ হয়তো দুটাকৈ মেছেজ আহিছে। এবাৰ ইংলিছত আহিছে, এবাৰ অসমীয়াত আহিছে। মোৰ মোবাইললৈ দুটা মেছেজ আহিলে, এবাৰ অসমীয়াত এবাৰ ইংলিছত আহিলে। এই সতৰ্কবাণীটোৰ উদ্দেশ্য কি? এই সতৰ্কবাণীটোৰ উদ্দেশ্য হৈছে জনসাধাৰণক সময়মতে সুৰক্ষা প্ৰদান কৰা আৰু জৰুৰীকালীন অৱস্থাত মানে সতৰ্কবাণী প্ৰদান কৰাটো হৈছে এই সতৰ্কবাণীটোৰ উদ্দেশ্য। ভয় খাবলগীয়া বিশেষ একো নাই। প্ৰথমতে মই ভয় খাইছিলোঁ, ভয় নাখামনো কিয়, মোবাইলটো আনিছোঁহে আৰু মই প্ৰথমতে মোবাইলটো কিবা বেয়া হ'ল নেকি সেই ভাবিছিলোঁ মানে। আৰু মোৰ মনলৈ আহিছিলে যে এইটো এলাৰ্ম হ'ব পাৰে, সেইটো বস্তু মই ভাবিছিলোঁ। যি কি নহওক, কেনেবাকৈ মোবাইলটো বেয়া হ'ব লাগিলে কেনেকুৱা গালি খাম ঘৰত মা দেউতাৰ পৰা। একো নাই, ভয় খাবলগীয়া একো নাই। মোবাইল বেয়া হোৱা নাই যেনিবা, সেয়া মাত্ৰ সতৰ্কবাণীহে। আমাক বিভিন্ন সময়ত সতৰ্কবাণী মানে আমি পায়ে থাকোঁ মোবাইলত। সেয়া লাগিলে ভূমিকম্পই হওক বা বানপানীয়ে হওক, সতৰ্কবাণী আমি সতৰ্কবাণী মেছেজ আমি পাই থাকোঁ। যি কি নহওক, ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। ধন্যবাদ।